সেইটো হৈছে আমি পৰম্পৰাবোৰ জীয়াই ৰখা। পৰম্পৰাই আমাক বিশেষ নতুন নতুন জ্ঞান দিয়ে, শক্তি যোগায়, ঐক্যতা যোগায়। গতিকে এনেধৰণে এই পূৰ্ববি কামনা কৰিছোঁ আৰু ইমানতে মোৰ চমু ভাষণৰ পৰা মেলানি মাগিছোঁ। ধন্যবাদ। কাৰণ এই গামোচাখনে আমাৰ অসমীয়া জাতিটোৰ চানেকি। বিশ্ব দৰবাৰত এই গামোচাখনে আমাক অসমীয়া বৃহত্তৰ জাতিটোক চিনাকি কৰাই দিছে। গতিকে এই গামোচাখন এগৰাকী মাক যেনেকে সন্তানে ভাল পায়, তেনেকে এই গামোচাখনক আমি অসমীয়াবিলাকে ভাল পাওঁ। ভোগালী বিহুৰ এই বিশেষ ক্ষণত বহুত বেছি ভাল লাগিছে এইবাৰ জড়িত হৈ। যেতিয়া বিজয় মোক কৈছিলে আৰু স্থানীয় দুজন ভাইটিয়ে যেতিয়া মোক কৈছিলে আহিব লাগে, তেতিয়া খুব সুন্দৰ। তেতিয়া দেখিছে বাইদেৱে, আমাৰ সবিতা বাইদেৱে কৈছে যে এইটো আচলতে আমি গোৱালপাৰাত দেখিছোঁ। বুজিবলগীয়া কথা আছে, গতিকে মই সিমানবোৰ ক'ব নোৱাৰি আগবঢ়াব। প্ৰথমতে মই ভগৱতে কিবা মিলাই খুৱালো, বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো। চাহৰে কাৰ্যসূচী কিমান কৰিলে বা আপোনালোকে কেনেকুৱাকৈ এই যে কাৰ্যসূচী কি কি আজি অনুষ্ঠান আছে আপোনালোকৰ? ধন্যবাদ। আজি আমাৰ এই ষষ্ঠ কাৰ্যসূচীত আজি উপলব্ধি হৈছে এই মেজি জ্বলোৱা কাৰ্যসূচীটো 6ষ্ঠ বছৰত ভৰি দিছোঁ আৰু অত্যন্ত আমি সুখী আৰু আনন্দিত যে আজি সকলো ৰাইজে আমি একত্ৰিত হৈ এনে এটা পৰম্পৰা বা অনুষ্ঠান পাতিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াতে আপোনালোকৰ এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটো আজি 6ষ্ঠ বৰ্ষৰ পৰিয়াল আপোনালোকে ক'লে, তো এনেকুৱাকৈ আৰু আপোনালোকে ভাবেনে যে বৰ্তমান যি আমাৰ পৰম্পৰাগত নীতি নিয়মবিলাক আছে সময়ত হেৰাই গৈছে, কিন্তু আপোনালোকে সেই বিশেষ পৰম্পৰা আজি যে অটুট আছে এই বিশেষ ঠাইত আপোনালোকে সমূহ অসমত কি ক'ব, কি এটা নতুন চামক কি মেছেজ দিব আপুনি? মই এইটোৱেই বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যিমান কৃষ্টি সংস্কৃতি আছে বা পৰম্পৰা আছে, আমি সকলোবিলাককে সমান্তৰালভাৱে আগুৱাই লৈ যাম আৰু সকলো আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে। আমি পৰম্পৰা বা কৃষ্টি সংস্কৃতি জীয়াই ৰখা দায়িত্ব। গতিকে আমি পৰৱৰ্তী সময়তো এনেধৰণে কাৰ্যসূচী চলাই লৈ গৈ থাকিম। হয়, এয়া হৈছে আৰু এতিয়া আমাৰ বাইদেউসকল, মহিলাসকল, তেওঁলোকে এতিয়া আপোনালোকৰ বাবে বিশেষ বিহু তেওঁলোকে প্ৰদৰ্শন কৰিব, সেয়া আপোনালোকৰ দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকুৱা হৈছে আজি? বঢ়িয়া হৈছে, বঢ়িয়া। 10জনে ৰাইজে কৈছে বঢ়িয়া বোলে, আমিও আমাৰ মতামত বঢ়িয়া। থেংক ইউ।